দাদা আপোনাৰ পইচা। ঠিক আছে। हाँ ना 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 बिक नहीं रहा गाड़ी अभी कस्टमर ही नहीं आ रहा है क्या करूँ बताओ हाय 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 দাদা एक मिनट हाँ कोआ দাদা গাড়ীখনৰ দাম কিমান? গাড়ীখনৰ দাম 5 লাখ টকা হয় ঠিক আছে হয় নেকি দাদা? হয় 5 লাখ হলে আপুনি গাড়ীখন দি দিব। দি দিম মই গাড়ীখন এই গাড়ীখন মোকে লাগিব কিন্তু। হয় নেকি? মোক আপুনি 15 দিন সময় দিয়ক। হয় নেকি? মই গাড়ীখন 15 দিনৰ ভিতৰত পইচা আনি আপোনাক দিম আপুনি মোক গাড়ীখন দি দিব। হয় 15 দিন টাইম তুমি লৈছা ঠিকে আছে কিন্তু 15 দিনৰ পিছত তুমি গাড়ীটো নাপাবা ঠিক আছে পইচা দিবা গাড়ী লৈ যাবা ঠিক আছে ঠিক আছে দাদা আপুনি মোক 15 দিন সময় দিয়ক মই আপোনাক 15 দিনৰ ভিতৰত 5 লাখ টকা দি গাড়ীটো লৈ যাম ঠিক আছে ওকে ঠিক আছে सपना जगा ঠিক আছে গাড়ীটো তুমি লৈছা তো দাদা এইখিনি আপোনাৰ টকা টকা আরে গাড়ী বিক্রি কৰি দিলে অক মই তুমি ইমান লেট কৰি দিছা মই কৈছো 15 দিন তুমি টাইম লৈছা তো 15 দিনত তুমি আহি পোৱা নাই এতিয়া গাড়ীটো মই বাইদেউজনীক বেছি দিলো দাদা মোৰ অলপ পইচাৰ প্ৰবলেম আছিল সেই কাৰণে দুদিন দেৰি হৈ গল আপুনি জনেকে নহওক যি কৰি নহওক মোক এই গাড়ীখন দিয়ক মোক লাগিবই এই গাড়ীখন আপোনাক মই ভৰিত ধৰিছো লাগিলে আপুনি মোক গাড়ীখন দিবই লাগিব বাইদেউ আপুনি ইমান সিৰিয়াছ হৈ আছে যেন গাড়ীটো ল'ব একচুয়ালি এখন মোৰ হাজবেণ্ডৰ গাড়ী আছিল অলপ টকাৰ অভাৱত গাড়ীখন বেচিব লগা হৈছিল সেই কাৰণে মই গাড়ীখন এতিয়া পইচা পাই আকৌ কিনিব আহিছো হয় নেকি বাইদেউ তেনেকুৱাহে কথা কি কৰিবা মোৰ দুদিন দেৰি হওঁতে দাদাই তোমাক গাড়ীখন বেচি দিলে মোৰ কপালে বেয়া নেকি দাদা মোক গাড়ীটো নালাগে গাড়ীটো তেখেতক দি দিয়ক মোক টকাটো ৰিটাৰ্ণ কৰি দিয়ক কাৰণ গাড়ীটোত তেখেতৰ হাজবেণ্ডৰ স্মৃতি জড়িত হৈ আছে হয় নেকি এইখন তেখেতক দি দিয়ক মই বেলেগৰ পৰা ল'ম হয় নেকি ঠিক আছে বুজা দাদা আপোনাৰ পইচা ঠিক আছে বাৰু এটো লোৱা চাবি ঠিক আছে বহুত বহুত ধন্যবাদ আপোনালোক দুইজনলৈ মোৰ আশাৰ বস্তুটো আপোনালোকে ঘূৰাই দিছে এটো স্মৃতিলে কথা আছে ন Thank তোমাৰ you. স্মৃতি ইয়াত আছে তোমাৰ কপালত আছিল তো তোমাৰ এটা স্মৃতি আছে ইয়াত তো গতিকে তুমি পাইছা ভাল কথা এও মেহৰবানি কৰিছে তোমাৰ ওপৰত এই বাইদেউজনী নহলে বেলেগ হলে তো নিদিলে হয় 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 যিয়ে নহওক তোমাৰ নসিব ভাল ভগৱানে তোমাক স্মৃতিটো ঘূৰাই দি দিছে যে সেইটোৱে তোমাৰ মানে ভগৱানৰ ওপৰত বহুত কৃপা হয় না ওকে বেষ্ট অফ লাক থ্যাংক ইউ